হেল্ল' আচ্ছা মই কাইলৈ মেডিকেলৰ টিমটোলৈ গৈ আছোঁ তুমি ৰেডি থাকিবা ঠিক আছে অ'কে 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 ডান Sir আহিছে দেই sir আহিছে নমস্কাৰ sir নমস্কাৰ আহিলে আহক আলাই বহক sir বহক Sir, kamu sakon? Bina. গাঁৱৰ সকলোখিনি মানুহ আহিল নে Sir, গোটেইখিনি মানুহ আহি পোৱা নাই হ'ব আমি বাকিখিনি কাম আগবঢ়াও আপোনালোক আহকচোন এজনকৈ সকলো লাইন পাতক আহক হয় গৈছে আইতা বহি লওক আইতা আপোনাৰ প্ৰেছাৰটো বাঢ়ি আছে মই কেইটামান দৰৱ লিখি দিছোঁ সেইকেইটা আপুনি খাব একদম পেটৰ সমস্যা জানেনে আপোনাক কি মিছা কম কালি ৰাতি ছাৰ একদম লেখি 5বাৰ ছাৰ কালি ছাৰ অহাযোৱাই চলি আছে কিবা এটা কৰক ছাৰ কিবা এটা সোনকালে দিয়ক মোক কালি আপুনি কি খাইছিলে মিছাটোনো কি ক'ম এই জিভাখনত লোভ এৰিবতো নোৱাৰোঁ কালি তিলালৈ গৈছিলোঁ এই বজাৰ কেইটামান কৰিবলৈ তাতে যি একদম ফ্ৰাই কৰি থৈছে গাহৰি মাংস লোভটো এৰিব নোৱাৰিলোঁ ৰুটিয়ে মাংসই খাই দিলোঁ গাহৰি মাংস এই তাৰপিছত ছাৰ অহাযোৱাই ছাৰ চাহ কম লাগিছে নেকি অলপ বেছি দিওঁ হ'ব নালাগে চাহ ইয়াত ভাতৰ ব্যৱস্থা আছেনে নাই দিব মন থাকে খালি খাওঁ Sir, কাইলৈ মানে শেষ হ'ব লাগে বুজিছে সকলো মানুহ আজি নাহিল যে একো নাই ইয়াত অলপ দিন আছোৱে নহয় গাঁওখন ফুৰাও হ'ব দাদা যাওনে তই মই গৈ আছোঁ যা মই সেই ছাৰৰ থকা খোৱাৰ ব্যৱস্থাখিনি অকণ কৰি দিলোঁ এই মোৰ ভণ্টি ছাৰ হয় নেকি ছাৰ আপুনি গাঁওখন ফুৰিম বুলি কৈছিল নহয় আমাৰ এই লগতে দেখোন ফুৰিব পাৰিব মই আকৌ সেই খেতি খোলাত লাগি থকা মই নোৱাৰিম নহয় তোমাৰ নাম বন্তি ঐ গাঁৱৰ মানুহখিনি বৰ ভাল দেই এই কি নাম আছিল নহয় মনত পৰিছে বন্তি ছাৰ ককায়েকৰ নামটো কিন্তু বকুল ককায়েকে থকা মেলা সকলোখিনি সুবিধা কৰি দিলে আপুনি তাইৰ নামটোহে মনত ৰাখিলে
ভাবিছোঁ মোক ইমান দেৰি গাঁও ফুৰা মানুহ নাই কিয়? এতিয়া আহিছোঁ নহয়, ব'লক। ৰ'বা ৰ'বা, ভালেই হ'ল, মোৰ টি চাৰ্ট এটা লগাই আহোঁ। যাওক যাওক, আমাকহে ফুৰোৱাব লগা আৰু। নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চুৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে পগলা হৈ বাৰে বাৰে কাইলৈ মোৰ যোৱা দিন পৰিলেই নহয়, তুমি কিন্তু ভালকৈ থাকিবা দেই। আকৌ কেতিয়া আহিব? এইবাৰ তোমাক মাহঁতক লৈ একে নিবলৈহে আহিম। আপুনি ধনী ঘৰৰ ল'ৰা আৰু মই এজনী গাঁৱৰ সাধাৰণ ছোৱালী। তেনে ক্ষেত্ৰত আমাৰ সম্পৰ্কটো আগবঢ়াই নিয়াটো সম্ভৱ জানো? কিয় সম্ভৱ নহয়? সঁচা প্ৰেমত ভগৱানৰ আশীৰ্বাদ থাকে। মানুহে ভগৱানৰ লগত চেলেঞ্জ কৰিব পাৰিব জানো? কোৱা, মোলৈ অপেক্ষা কৰিবানে তুমি? মই ৰম, কাৰণ অপেক্ষাৰো এটা সুকীয়া সৌন্দৰ্য আছে। ঠিক আছে তেনেহ'লে, এতিয়া যাওঁ ব'লা। কাইলৈ মই যামগৈ নহয়, পেকিং কৰিবলৈও আছে। ব'লক। গৈছোঁ। বাবা আহিলি? মা আহিলোঁ দিয়া। যা তই ফ্ৰেছ হ, মই তোলে চৰবত আনো। যোৰহাটৰ যে বৰুৱানী আণ্টি। কোন আছিলে মা? ঠিক ধৰিব পৰা নাই। কিয় পাহৰিলি? মাজতে যে সন্ধ্যা ৰেষ্টুৰেণ্টত লগ পাইছিলোঁ। অঁ, মনত পৰিছে। কোৱাচোন কি হ'ল তেওঁলোকৰ? তেওঁৰ একো হোৱা নাই অ'। তেওঁৰ যে ছোৱালী টিনা বেংগলোৰত থাকে। তাইৰ লগত পাপা আৰু মই তোমাৰ বিয়া ঠিক কৰিছোঁ। আৰু বৰুৱানী আণ্টিৰো বিৰাট মন তোমাক জোঁৱাই কৰিবলৈ। কি মা, তুমি কাক সুধি বিয়া ঠিক কৰিলা? এতিয়া তোক সুধিহে আমি কাম কৰিব লাগিব নেকি? লাগিব মা, বাৰু ক্ষেত্ৰত সুধিব লাগিব। আৰু এই বিয়াত মই সন্মতি দিব নোৱাৰোঁ। কিন্তু কিয়? কাৰণ মা, মই গাঁৱৰ এজনী ছোৱালীক কথা দি থৈ আহিছোঁ। কি তই পাগল হলি নেকি? এজনী গাঁৱৰ ছোৱালী? অসম্ভৱ, এই বিয়া হ'ব নোৱাৰে। আৰু এই কথাটো পাপাই গম পালে তোৰ কি হ'ব গম পাইছনে? মা, মই তাইকে বিয়া কৰাম। একো ষ্টেটাছ নথকা এজনী গাঁৱৰ ছোৱালীক পাপাই কেতিয়াও মানি নলয়। তেনেহ'লে কোনো উপায় নাই মা। প্ৰয়োজন হ'লে মই ঘৰ এৰি গুচি যাম। কি? কোনো পৰিচয় নথকা দুদিনৰ চিনাকি ছোৱালী এজনীৰ কাৰণে তই আমাক এৰি যাবি? অঁ, প্ৰয়োজন হ'লে যাম মা। পাপাই আহি এইবোৰ গম পালে কি কৰিব তই এবাৰ ভাবি চাইছনে? তাৰ আগতে মই ঘৰ এৰি গুচি যাম। বাবা, বাবা শুনচোন।
কি হৈছে তোৰ ভণ্টি? কি হৈছে তোৰ? নাইতো, একো নাই। তই মোক মিছাই নকবি। দাদা, আচলতে মই সকলো গম পাইছোঁ তোৰ আৰু ডাক্তৰৰ কথা। আচলতে ভণ্টি কি জান, আমি বহুত সৰু মানুহ। ডাঙৰ ডাঙৰ সপোনবোৰ আমাৰ কাৰণে নহয়। কিন্তু দাদা, তেওঁ মোক বিয়া কৰাম বুলি কথা দি থৈ গৈছে। সি হয়তো তোক কথা দিব পাৰে, কিন্তু তেনেকুৱা ডাঙৰ মানুহৰ প্ৰতিশ্ৰুতি বিশ্বাস কৰাটো আমাৰ ভুল। তেওঁ মোক প্ৰতাৰণা কৰিব নোৱাৰে। বহুত কম সময় পালেও তেওঁ দিয়া অন্তৰখন মই চকুৰ আগত দেখা পাইছোঁ। তেওঁ ঘূৰি আহিব দাদা। তোৰ কথাবোৰ মই মানিয়ে লৈছোঁ। তোক আৰু এনেকৈ বেছিদিন দুখত চাই থাকিব নোৱাৰোঁ। অ' দাদা, ভাত দিওঁনে? মই এই কামখিনি কৰি পেলাই গৈ আছোঁ ৰ। ঐ শুনচোন, কাইলৈ এই গোলাপ চহৰলৈ যোৱা কথা আছে। মই তাক ডাক্তৰৰ খবৰটো লৈ আহিব কৈছোঁ। দাদা, মোৰ কাৰণে তোৰ বহুত চিন্তা হৈছে নহয়? মোৰনো তোৰ বাহিৰে আৰু কোন আছে কচোন? তোৰ সুখৰ কাৰণে মই সকলোখিনি কৰিব পাৰোঁ। হ'ব দে, আহ ভাত খাই আহ। গৈ আছোঁ, যা। ছাৰ দেখোন। ছাৰ, মই জানিছিলোঁ আপুনি আহিব বুলি। ভালেই কৰিলে, আহক। তোমালোকৰ এই মৰমবোৰে মোক একেবাৰে ইয়ালৈ লৈ আহিলে। একেবাৰে মানে? একেবাৰে এতিয়াৰ পৰা মই ইয়াতে থাকিম। কিন্তু ছাৰ। কোনো কিন্তু নাই। ভণ্টি, মোক ভিতৰলৈ নামাতা নেকি? ব'লক ব'লক ছাৰ, যি হ'ল হ'ল আৰু, আহক আৰু। মা, তুমি ইয়াত? অঁ ইয়াত। কিয় মই আহিব নালাগিছিল নেকি? কিন্তু মা, তুমি ইয়াত এনেকৈ? কিয় তইতো আমাক এনেকৈ এৰি থৈ গুচি আহিছিলি? বাইদেউ, আপুনি বহিব জানো আমাৰ নিচিনা মানুহৰ ঘৰত? ভাগ ভাগটো মানুহেহে কৰে। বাবা, তোৰ মনৰ কথা বুজিবলৈ অলপো চেষ্টাই নকৰিলোঁ। সকলোবোৰতো আমি তোৰ সুখৰ কাৰণেই কৰি আছিলোঁ। ইয়াতে যদি তোৰ সুখ, আমাৰ আৰু ক'বলগীয়া একো নাই। কিন্তু মা, পাপা? মই পাপাক সকলোবোৰ ফোনতে কৈছোঁ। তেওঁ কাইলৈ মানে পাবহিয়ে চাগে। আৰু ইয়ালৈ আহিবলৈ তেওঁ মোক পাৰ্মিশ্যন দিছে জানা। আৰু মোৰ বোৱাৰীজনী ভাল দিন বাৰ এটা চাই তোমাক আমাৰ ঘৰলৈ লৈ যাম। হ'ব হ'ব বোৱাৰী, উঠা।